গাটো ভাল লগা নাই মোৰ ডাক্তৰে অলপ জিৰাব কৈছে কাপোৰকিটা কাইলে ধুলে নহব জানো এখন ঘৰৰ পৰা কি এখন ঘৰত তুমি জিৰাবলৈ আহিছা নেকি যদি হেবুলি লগত চাকৰ নাকৰ লৈ নাহিলা কিয় এমাহতে কেইবাৰ বেমাৰ নহয় হা তোমাৰ কোৰ যে বেমাৰীবোৰ আহি সোমালিও এইখন ঘৰত আজিকালি কেনেকৈনো কৰিবি শাহু মায়ে চাগে ইমান মৰম কৰে আমালৈ মনতে কৰিবলৈ নিদিয়ে ন ভাঙা মাৰৰ ঘৰৰ পৰা আনিছিলা যে হুপা বস্তু আনৰ ঘৰত লক্ষী সোমায় আৰু আমাৰ ঘৰত কুলক্ষণীয়া ঠাই পালেহি কিবা হৈছে নি নে শাহুৱে কিবা কৈছে নাই মা শাহু মায়ে একো কোৱা নাই তেওঁ মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে কাম বন একো কৰিব নিদিয়ে মই নিজৰ ইচ্ছামতেহে সকলো কৰোঁ বোৱাৰী অ বোৱাৰী ইমান কথা শুনা নাই নেকি কাৰ লগতনো ইমান মুখ চিপটি মাৰি থাকে আৰু এই বোৱাৰীজনীয়ে ওলাই আহা বাহিৰত ইমানবোৰ কাম কৰি আছে হেল্ল' মা অ শুনিছনে এই কাইলৈ ফোন কৰিম দেই মই এতিয়া আহি মোৰ কাম অলপ আছে মই বাহিৰলৈ যাম ঠিক আছে হ'ব দে মা মাতিছিল নেকি মোক মাতি থকা যদি শুনিছিলা অথনিৰ পৰা ওলাই অহা নাছিলা কিয় কাৰ লগত ফেলাই আছিলা ইমান ঘৰৰ পৰা মায়ে ফোন কৰিছিল কথা পাতি আছিলোঁ কি সদায় সদায় তোমাৰ মাৰাই ফোন কৰি থাকেও মোৰ কিন্তু সন্দেহে হয় সদায় ইমান কাৰ লগত কথা পাতি থকা ঠিক নাই আৰু মাৰাৰ ইমান কি কথা থাকে হা তোমাৰ লগত তোমাৰ মায়ে নাজানে নেকি তুমি যে এখন ঘৰৰ বোৱাৰী এতিয়া তুমি তেওঁৰ জীয়েক হৈ থকা নাই নহয় মা আপুনিনো কিয় ইমান খং কৰিছে মায়ে মোৰ খবৰ ল'বলৈহে ফোন কৰে মোক মা বুলি মাতিলা বুলিয়ে মোৰ ছোৱালী হ'বলৈ চেষ্টা নকৰিবা বোৱাৰী হয় বোৱাৰী ভাগে থাকিবা এনেকৈ মোৰ কথা উত্তৰ দিবলৈ ছোৱালীহে অধিকাৰ আছে বোৱাৰী নহয় কথাষাৰ মনত ৰাখিবা আৰু জনা আছে মাৰে কিমান খবৰ ল'বলৈ ফোন কৰে সদায় কথা লগাই লগাই থৈ যায় আৰু মাৰা অহাৰ পাছৰে পৰা যে তোমাৰ সদায় গা বেয়া হয় মাৰে শিকাই থৈ যায় নেকি বেমাৰী ভাও ল'বলৈ যাতে কাম বন কৰিব লগা নহয় মই নাজানো বুলি ভাবিছা মাৰে কি কি লগাই থাকে তোমাক আজি বাপেকে দিম ৰহে কোৱা নাই আইও মৰিলো কোন ক'ত আছা হৈ আইও পৰিলো ময়ো মৰিলো আইও মাৰিলো মোক এজনীয়ে লক্ষণী নিজে মোক পানী পেলাই কৰিবলৈ দি এতিয়া ধূপ পালে সুধিবলৈ আহিছ নিশ্চয়চোন মিছা কথা কিয় কৈছে আইও মৰিলো আইও মাৰিলো মোক এজনীয়ে যা তোক আজি মই সুধাই দিওঁ
এজনী পঢ়া শুনা ছোৱালী হৈও আজি মই শাহুৰ সৰু সৰু কথাতে এনেদৰে কৰ্কটনাৰ বলি হ'ব লগা হৈছে। কিন্তু কিয় মাত মতাৰ অধিকাৰেই নাই মোৰ। নাই, আৰু নহ'ব। মায়েনো কাৰ লগত ইমানকৈ কথা পাতি আছে? বাহিৰত কোনোবা আহিছে হ'ব পায়। বোৱাৰী নাই নেকি ঘৰত? আছে আছে, ভিতৰতে আছে। আপুনি মোক কোৱাৰ দৰে তাই সদায় মোৰ তলতেই ৰাখিছোঁ। কথা কোৱাৰ অধিকাৰেই দিয়া নাই। মই কোৱাৰ দৰেই ৰাখিব। বেলেগৰ ঘৰত ছোৱালীজনী আহি ইয়াত ৰাণী হৈ থাকিব, এইটো কথা নেকি? কিন্তু এটা কথা আকৌ বাইদেউ, ল'ৰাৰ আগত সদায় মৰম কৰি দেখাব, গালি চালি নাপাৰিব। এই নাই নাই, ল'ৰাৰ আগত যেন মই তাইক মাটিত ভৰিয়ে পৰিব নিদিওঁ তেনেকুৱা ব্যৱহাৰ কৰোঁ। আৰু ল'ৰাৰ আগত যেনেকুৱা ব্যৱহাৰ কৰোঁ তাই মোৰ কথা ক'বও নোৱাৰে। আৰু সি বিশ্বাসো নকৰে নহয়, সুদাই এৰিব নেকি তাই? ঠিকেই কৰিছে, সদায় মোৰ মতে কৰি যাব, কাহানিও যাতে ওপৰত উঠিব নোৱাৰে। নাই দিয়া, কালি মই কি কৰিলোঁ জানানে? নিজে মজিয়াত পানী পেলাই ল'লোঁ, তাৰপাছত পিছলি পৰাৰ অভিনয় কৰি তাইকে বদনামটো দি দিলোঁ ঠিকছে এহেকা বাপেকে। ভালেই কৰিলে, এনেকৈয়ে বোৱাৰীকক তলত ৰাখিব লাগে। বৰ ভাল কাম কৰিলে দেই। আজিহে জানিলোঁ শাহুমাৰ এই ব্যৱহাৰৰ আচল ৰহস্য। মা, আপোনাৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো বেয়া ব্যৱহাৰ মই সহ্য কৰি আছিলোঁ। তাৰ মানে এইটো নহয় যে মই আজলি। আপোনাৰ কোনো এটা কথাৰ উত্তৰ মই দিয়া নাছিলোঁ। তাৰ মানে এইটো নহয় যে মই আপোনাৰ তলত আছোঁ। এইবোৰ মোৰ মাৰ ঘৰত দি পঠিওৱা সংস্কাৰ হয়, ডাঙৰৰ মুখে মুখে উত্তৰ নিদিয়াটো। আৰু যে কিছুমান পৰিয়ালত দেখিছে চাগে, পুতেক বোৱাৰীকে আজলি শাহুমাবোৰক নি পিনি বৃদ্ধাশ্ৰমত থৈ আহে। আচলতে তেওঁলোক সেই বৃদ্ধাশ্ৰমলৈ যাব নালাগিছিল। আচল বৃদ্ধাশ্ৰমৰ গৰাকী আপোনালোকৰ দৰে শাহুমাকহে। আপোনাৰ পুতেকৰ আগত মই বাৰু এইবোৰ কথা একো নকওঁ, কিন্তু আপুনি যদি এতিয়াও ভাবি আছে যে মই আজিৰ পৰা আপোনাৰ তলত থাকিম, তেনেহ'লে এইটো চিন্তা আপোনাৰ মূৰৰ পৰা এতিয়াই উলিয়াই দিয়ক। আৰু আপোনাক যাতে এইখন ঘৰত মই দ্বিতীয় দিন নেদেখোঁ।